আপোনালোকে মোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি যিহেতুকে শাওণ মাহৰ পবিত্ৰ শেষৰটো সোমবাৰ, সেইবাবে আমি ভাইটি আৰু ওচৰৰ জেঠাইজনী আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আৰু আজি আমাৰ গাঁৱত মন্দিৰৰ গৈছোঁ সেয়া আমি যাবলৈ ওলাইছোঁ। আৰু ব'লক আমি এটা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আমাৰ গাঁৱৰ মন্দিৰটো সোনকালে পৰা খোলে, আমাৰ সন্ধিয়া হওঁ মানে হ'লেও আমি যাবলৈ ওলালোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেই। ব'লক এয়া ভাইটি ওলাই মেলি আহিলে। এয়া মই ওলাই আছোঁ, মা ওলাই আছে, তাৰপিছত আমি যাম। ব'লক গৈ আছোঁ। মন্দিৰৰ আমাৰ বাহিৰৰ পৰিৱেশ আমাৰ মন্দিৰ বনাই আছে, যিহেতুকে পৰিৱেশ মন্দিৰটো সৰু, এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ বাবা নেকি আৰু গাইজ আজি আৰু ভিডিঅ'টো ইমান সামৰণি মাৰিছে। ভিডিঅ'টো বেয়া নাপাব।